চাওক দূৰৰ পৰা চাওক কি ধুনীয়াকৈ ওলাইছে ফেণ্টাষ্টিক নহয়নে চাওক গাইজ অ' মাই গড অ' গাইজ মানে বিৰাট এটা মজা চান্স পাইছোঁ যে আজি অৰুণাচলৰ নামচাইত থকা গল্ডেন টেম্পললৈ আহিছোঁ আৰু প্ৰায় আপোনালোকে নিউজত দেখি থাকে চাগে আপোনালোকক দেখুৱাম মানে ইমান ধুনীয়া এটা পৰিৱেশ আজি ফাইনেলি মানে লাগ ভাল আছিলে আজি আহি পালোঁ ইয়াত আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাম চাওক বেগ কেবাৰ কৰি দিছে চাওক অ' মাই গড চাওক কি ধুনীয়া এইফালে আগত গৈ আছে চুমি তাৰপিছত মই পাছে পাছে গৈ আছোঁ চাওক না বুদ্ধ মন্দিৰ হয় কিন্তু ইয়াত লিখা আছে কি FRA চুটং পে লাভামুনি চাওক সেই আগত লিখা আছে FRA চুটং পে লাভামুনি বুলি লিখা আছে মানে কি মানে মতলবটো নাজানো আৰু চাওক ইয়াৰ পৰিৱেশ চাওক অ' মাই গড চ' গাইজ তল ইয়াত কি লিখা আছে ৰিমুভ শ্বুজ ৰেচপেক্ট ডিয়'ৰ ৰিলিজন ফাইন 2000 rupees যদি আপুনি শ্বুটো নুখোলে তেতিয়া 2000 টকা আপুনি ফাইন ভৰিব লাগিব উঠি গৈ আছোঁ চাওক কেইটা ধুনীয়া পৰিৱেশ অ' মাই গড সেয়া চাওক অ' মাই গড ৱাও কচম আছে তুমি মজা লাগিছে ন হা চাওক ইয়াৰ পৰিৱেশ চাওক অ' মাই গড অ' মাই গড চ' আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চ' পেজটো যদিহে ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰিব চাই লওক আপোনালোকক মই ইমান ধুনীয়া ধুনীয়া জেগা দেখুৱাইছোঁ চাওক অৰুণাচল নামচাই আহি আপোনালোকক এই ঠাইডোখৰ দেখুৱাইছোঁ চাওক ইয়াৰ পৰিৱেশ চাওক বুদ্ধদেৱ চাওক দেখিছেনে গল্ডেন টেম্পল চাওক আৰু গাইজ মানে এইবোৰ কি হয় আপোনালোকক দেখুৱাইছোঁ দেই এইবোৰ কি হয় আচলতে গিফ্টত দিয়া নে মানে দান দিয়া নে ইয়াত কি হয় এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে চাওক ইয়াত চব কাপোৰ আছে মানে কি কয় আৰু এইবোৰ দেখিছে নহয় সেয়া চাওক ইয়াত ধূপ চুপ জ্বলাব পাৰিব আপোনালোকে চাওক এয়া চাওক চাওক গল্ডেন টেম্পল গাইজ বাহিৰত কি আছে সকলোখিনি আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু ইয়াত ৱাটাৰফলো আছে মানে এনেই ঝৰ্ণা ছিষ্টেমত ৰাখি দিছে আৰু চ' সকলোখিনি দেখুৱাম মালিয়ে কাম কৰি আছে তাত চাংঘৰ আছে ইয়াত চাংঘৰ বুলিয়ে ক'ব লাগিব বুদ্ধিশ্বৰ হয় নাই চ' ইমান ধুনীয়াকৈ সজাই থৈছে তেওঁলোকে চাওক না সেই টেম্পলটো আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ চাওক সেয়া চাওক ইমান ধুনীয়াকৈ আচলতে তেওঁলোকে সজাইছে গল্ডেন টেম্পল ভাগ আৰু চাওক এইফালে চাংঘৰ বুলিয়ে ক'ব লাগিব আমি চাংঘৰ এনেকৈ সাজোঁ আপোনালোকে সকলোৱে গম পায় আৰু দেখিছে নহয় দেখিছে ধুনীয়াকৈ এইফালে বাগিচা মালিয়ে ধুনীয়াকৈ ফুলসমূহ কাটি সজাই আছে চাওক সেয়া চাওক কেনেকৈ ধুনীয়াকৈ কাটিছে চাওক ব্ৰ এইটো কি হয় হা 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 মেডিটেশ্যন হল চ' গাইজ এইটো হ'ল মেডিটেশ্যন হল দেখিবলৈ পাইছা ইমান ডাঙৰকৈ সজাইছে চাওক চ' ভিতৰত কি আছে এনেই চেণ্ডেল খুলিব লাগিব চাগে ইয়াতে খুলি লৈছোঁ আপোনালোকক দেখুৱাম চাওক গাইজ অৰুণাচলৰ পৰিৱেশে বেলেগ নহয় নে ইমান ধুনীয়াকৈ সজাইছে চাওক মোৰ মানে কিবা এটা ভাল লাগিছে খুব দেৰিকৈ আহিলোঁ কিন্তু আজি ইয়ালৈ আহি পেলানি সঁচাকৈ ফিলিং বেটাৰ মানে একেবাৰে এয়া মেডিটেশ্যন হল এই দেখিবলৈ পাইছা সেইফালে বুদ্ধ মন্দিৰৰ ধুনীয়াকৈ বুদ্ধদেৱ আছে চাওক কিমান ধুনীয়াকৈ সজাই থৈছে চাওক আৰু গাইজ মই যে ভিডিঅ' কৰি আছিলোঁ তাৰ পৰিৱেশ দেখুৱাইছোঁ চাওক না চাওক দূৰৰ পৰা চাওক কি ধুনীয়াকৈ ওলাইছে ফেণ্টাষ্টিক নহয়নে চাওক গাইজ অ' মাই গড দেখিলে ইয়াৰ পৰিৱেশ দেখিলে চ' গাইজ মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা লাগে আপোনালোকক প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকক প্ৰায় জেগাবোৰ দেখুৱাবলৈ চেষ্টা কৰোঁ মই গতিকে আপোনালোকে ক'ৰ পৰা চাই
প্লিজ কমেণ্ট কৰিব লগতে পেজটো ফ'ল' কৰিবলৈ একেবাৰেই নাপাহৰিব মানে পেজটো ফ'ল' কৰি থৈহে আপোনালোকে যাব জানে নাই ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'সমূহ বনাওঁ আৰু আপোনালোকে মৰম নকৰিলেনো কোনে কৰিব হয় গাইজ মানে ইয়াত প্ৰত্যেকটো বস্তুৱে ইমান ধুনীয়াকৈ সজাইছে আপোনালোকক মানে দেখিয়ে ভাল লাগিব চাওক না চাওক ইয়াৰ পৰিৱেশ চাওক এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে তেওঁলোকে পাথৰৰ পৰা বস্তু সজাইছে কিন্তু চাওক কি ধুনীয়াকৈ সজাইছে চাওক দেখিলে আৰু সেইফালে দেখিবলৈ পাইছে আৰু এইফালে চাওক আৰু পানী পৰি আছে চাওক ইমান ধুনীয়াকৈ এয়া চাওক গাইজ এয়া দেখিলে চ' কাৰ্বি আংলঙৰ ৱাটাৰফল অৰুণাচলত বনাই থৈছে চাওক কি ধুনীয়া নহয়নে ইমান ধুনীয়াকৈ সজাইছে গতিকে আমাৰবোৰো শিকিবলৈ বহুত বাকী আছে ক'বলৈ গ'লে মানে চাওক আমাৰ ক'বলৈ গ'লে মানে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ বহুত আছে কিন্তু এনেকৈ ধুনীয়াকৈ সজাব পৰাটোৱে মেইন কথা জানে নাই মই সেইবুলি ইনচাল্ট কৰা নাই নিজৰ জেগাটো কিন্তু আমাৰ মানে কি পৰিপাতি নহয় আমাৰ মানে ধুনীয়া ফুল গছ ৰুব লাগে কিবা কিবি ৰুব লাগে এনেকুৱাবোৰ নাই মানে ইয়াত চাওক ইমান ধুনীয়াকৈ ফুল গছসমূহ ৰুইছে চাওক ইমান ধুনীয়াকৈ লাইনে লাইনে ৰুইছে আৰু এইফালে পানী ঝৰ্ণা ধুনীয়াকৈ বনাই ৰাখি দিছে আৰু এইফালে ফুল গছ চাওক চ' গাইজ আপোনালোকে ইয়ালৈ আহিছেনে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কোনে কোনে অৰুণাচলৰ পৰা মোৰ ভিডিঅ'সমূহ চাই আছে প্লিজ কমেণ্ট কৰিব চ' লগ পাম নতুন এটা ব্লগত বাই বাই